বাংলাদেশৰ খবৰ দিম বাংলাদেশত এতিয়া হিন্দুসকলৰ কি হ'ব সেই খবৰ দিম কিন্তু সেই খবৰ দিয়াৰ পূৰ্বে এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ আমি জনাব বিচাৰিছো বাংলাদেশৰ পৰা আহিছে এই ব্ৰেকিং নিউজটো প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াক অৱশেষত জেলৰ পৰা মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মুকলি আকাশৰ তললৈ আহিবলৈ সাজু হৈছে বেগম খালেদা জিয়া 6 বছৰ কাৰাবন্দিত্বৰ জীৱন এতিয়া বেগম খালেদা জিয়াৰ অৱসান ঘটিব যেটো বাংলাদেশ নেশনালিষ্ট পাৰ্টিৰ তেওঁ মুৰব্বী হয় আৰু এতিয়া বাংলাদেশ নেশনালিষ্ট পাৰ্টিৰ মুৰব্বী গৰাকীক ৰাষ্ট্ৰপতিয়ে মুক্তিৰ নিৰ্দেশ দিছে উল্লেখযোগ্য যে 2018 চনত দুৰ্নীতিৰ গোচৰত অভিযুক্ত হয় এইগৰাকী বেগম খালেদা জিয়া জেলৰ বন্ধ কোঠৰীত সোমাবলগীয়া হৈছিল যেতিয়া শেখ হাসিনা প্ৰধানমন্ত্ৰী থকাৰ সময়তে যেটো বেগম খালেদা জিয়াক জেললৈ নিক্ষেপ কৰা হৈছিল দুৰ্নীতিৰ গোচৰৰ বাবে তাৰ পাছত 6 বছৰ বন্দিত্বৰ জীৱন এতিয়া বেগম খালেদা জিয়াৰ অৱসান ঘটিব এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাইছো বাংলাদেশ নেশনালিষ্ট পাৰ্টিৰ মুৰব্বী বেগম খালেদা জিয়া মুকলি আকাশৰ তললৈ আহিবলৈ সাজু হৈছে দেশখনৰ ৰাষ্ট্ৰপতিয়ে এই বাংলাদেশৰ পথ পৰিৱৰ্তনৰ পাছতে নিৰ্দেশ দিছে যে বেগম খালেদা জিয়াক মুকলি আকাশৰ তললৈ আনিব লাগে বা তেওঁ মুকলি কৰি দিব লাগে বা মুক্তি দিব লাগে আৰু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ বেগম খালেদা জিয়াক বৰ্তমান 6 বছৰৰ কাৰাবন্দিত্বৰ অন্তত মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে দেশখনৰ ৰাষ্ট্ৰপতিয়ে এই কথা অৱগত কৰিছে বা সদৰি কৰিছে এই খবৰটো আমি আপোনালোকক জনালো এই খণ্ডত পৰৱৰ্তী যি প্ৰতিক্ৰিয়া আহিব সেইখিনিও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু এতিয়া আহিছো আমাৰ এই পোনপটীয়া সম্প্ৰচাৰৰ মূল বিষয়টোৰ মাজলৈ বাংলাদেশত এতিয়া হিন্দুসকলৰ কি হ'ব কালিৰ পৰা হিন্দুসকলৰ ওপৰত আক্ৰমণ হৈছে বাংলাদেশত হেয়া আমি আপোনালোকক ধাৰাবাহিকভাৱে জনাই আছো হিন্দুসকলক বিশেষকৈ যিসকল সংখ্যালঘু হিন্দুসকল যেহেতু বাংলাদেশত সংখ্যালঘুক টাৰ্গেট কৰি লৈছে একাংশই গণবিক্ষোভ হৈছে বাংলাদেশত উত্তেজনাৰ সৃষ্টি হৈছে সংৰক্ষণ বিৰোধী আন্দোলনৰ বাবে এই উত্তেজনাৰ সৃষ্টি হৈছে সংৰক্ষণ বিৰোধী আন্দোলনৰ পৰিণতিতে শেখ হাসিনাই প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰি পলাই আহিবলৈ বাধ্য হৈছে ভাৰতত আহি তেওঁ থাকিবলৈ বাধ্য হৈছে এতিয়া লণ্ডনলৈ যোৱাৰ যিখিনি কুচকাৱাজ সেইখিনিও গ্ৰহণ কৰা হৈছে শেখ হাসিনা পলাই আহিল 1975 চনৰ 15 আগষ্টত ঢাকাৰ বাসভৱনত সপৰিয়ালে ঘাতকে প্ৰাণ লৈছিল শেখ মুজিবুৰ ৰহমানৰ অৰ্থাৎ শেখ হাসিনাৰ পিতৃৰ তাৰ পাছত 49 বছৰ মাজত গল 49 বছৰৰ পাছত এতিয়া শেখ হাসিনাৰ বাসগৃহটো আক্ৰমণকাৰী সংগঠিত হ'ল লগে লগে শেখ হাসিনাই পলায়ন কৰিবলৈ বাধ্য হ'ল প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিলে কিন্তু তাৰ পাছত এতিয়া ধৰ্মীয় সংখ্যালঘুসকলো এতিয়া নিপীড়নৰ সন্মুখীন হৈছে হাৰাশাস্তিৰ সন্মুখীন হৈছে অত্যাচাৰৰ সন্মুখীন হৈছে বাংলাদেশত যি ভয়ংকৰ অৱস্থা সেই ভয়ংকৰ অৱস্থাৰ গ্ৰাসত পৰিছে তাত থকা হিন্দু লোকসকল বিশেষকৈ হিন্দুৰ মঠ মন্দিৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে কেইবাটাও স্থান আছে বাংলাদেশৰ যিকেইটা স্থানত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে সেয়েহে প্ৰশ্ন উত্থাপন হৈছে যে এতিয়া বাংলাদেশত থকা হিন্দুসকলৰ কি হ'ব বাংলাদেশত থকা হিন্দুসকলৰ সুৰক্ষা কোনে দিব কিন্তু তাত সুৰক্ষাৰ কথাখিনি আহিছে যেহেতু যিসকল আন্দোলনকাৰী ছাত্ৰ আছে ছাত্ৰসকলে কিন্তু বাংলাদেশত থকা হিন্দুসকলৰ সপক্ষত অৱস্থান গ্ৰহণ কৰিছে আনকি দেশখনৰ সেনাবাহিনীও কৈছে যে ভয় কৰিব নালাগে আমি ভাৰতীয় হিন্দুসকলৰ সৈতে আছো বা বাংলাদেশৰ যিসকল হিন্দু সেইসকল হিন্দুসকলৰ সৈতে আছো আৰু হিন্দুসকলৰ সুৰক্ষা আমি দিম ভাৰতীয় সেনাবাহিনীয়ে বাংলাদেশৰ সেনাবাহিনীয়ে সেই কথা ঘোষণা কৰি ইতিমধ্যে হেল্পলাইন নম্বৰো মুকলি কৰি দিছে আৰু লগতে ছাত্ৰ সমাজেও সংবাদমেলযোগে আহ্বান জনাইছে যেহেতু সংখ্যালঘু হিন্দুসকল বাংলাদেশৰে নাগৰিক সেয়েহে সেইসকল সংখ্যালঘু হিন্দুক বাংলাদেশত আক্ৰমণ কৰিব নালাগে কিন্তু তাৰ পাছতো এটা দুষ্ট চক্ৰই আক্ৰমণ সংঘটিত কৰিছে এই আক্ৰমণৰ আঁৰত কি কাৰণ থাকিব পাৰে সেইটো অন্য এটা ৰহস্যজনক বিষয় একাংশই সন্দেহ প্ৰকাশ কৰিছে যে একাংশ এনে ধৰণৰ বিশেষ ব্যক্তি আছে যিবোৰ দুষ্ট চক্ৰ বুলি কোৱা হৈছে সেইসকল আন্দোলনকাৰী প্ৰকৃততে নহয় আন্দোলনকাৰীয়ে কেৱল সংৰক্ষণ বিৰোধী আন্দোলনহে কৰিছে কিন্তু এইসকল হৈছে নষ্ট চৰিত্ৰৰ ব্যক্তি এওঁলোক হৈছে তৃতীয় পক্ষ এওঁলোকে জ্বলাজুইত ঘিউ ঢালিবলৈ চেষ্টা কৰিছে বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰিছে আৰু হিন্দুসকলৰ মাটি অধিগ্ৰহণ কৰিবলৈ চেষ্টা কৰিছে এনে ধৰণৰ এটা কথা ওলাইছে আন্দোলনকাৰীয়ে হিন্দুৰ ওপৰত আক্ৰমণ কৰা নাই সেই আক্ৰমণ সংঘটিত কৰিছে তৃতীয় পক্ষই বা তৃতীয় শক্তিয়ে হিন্দুৰ ওপৰত আক্ৰমণ কৰি হিন্দুৰ মাটিবাৰী নিজৰ হাতলৈ অনা বা তাত থকা হিন্দুসকলক ভাৰতলৈ খেদি পঠোৱা তাৰ বাবে এই কাম কৰিছে বুলি অভিযোগ উত্থাপন হৈছে কিন্তু বাংলাদেশৰ সেনাবাহিনী আৰু ছাত্ৰ সমাজে কিন্তু হিন্দুসকলক সুৰক্ষা দিয়াৰ প্ৰক্ৰিয়াত নামি পৰিছে আনকি হিন্দুৰ মন্দিৰত মাদ্ৰাছাৰ শিক্ষাৰ্থীয়ে আহি সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিছিল তাত পহৰা দিছিল হিন্দুৰ মন্দিৰত কালি নিশাৰ ভাগত আমি সেই দৃশ্য তাত দেখিবলৈ পালো আজি দিনৰ ভাগত বাংলাদেশৰ হিন্দু মন্দিৰত মাদ্ৰাছাৰ ছাত্ৰই পহৰা দি আছে সেইটো হৈছে ভাতৃত্ববোধৰ প্ৰকৃত এনাজৰী বাংলাদেশত আৰু বাংলাদেশৰ সৰ্বজন বিশেষকৈ অধিক সংখ্যক ব্যক্তিয়ে তাত এনে ধৰণৰ এটা পৰিৱেশ নিবিচাৰে তাত হিংসাৰ পৰিৱেশ নিবিচাৰে বা ধৰ্মীয় সহানুভূতিত বা ধৰ্মীয় অনুভূতিত আঘাত দিব লগা এটা পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ ওপৰত অধিক সংখ্যক লোকে গুৰুত্ব দিয়ে আৰু তেওঁলোকে বিচাৰে যে এখন সেকুলাৰ পৰিৱেশ বা এটা সেকুলাৰ পৰিৱেশ সেই দেশখনত বৰ্তি থাকক
ধৰ্ম নিৰপেক্ষ যিটো বাংলাদেশৰ দৃষ্টি সেই ধৰ্ম নিৰপেক্ষ দৃষ্টিটো তাত বৰ্তি থাকক বুলি বিভিন্নজনে ক'ব বিচাৰে বিশেষকৈ গৰিষ্ঠ সংখ্যকে সেইটোৱে বিচাৰে কিন্তু এই তৃতীয় শক্তিটোৱে হিংসাৰ জুই বিয়পাইছে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে কি স্থানত এই ঘটনা সংঘটিত হৈছে আমি ক'ব বিচাৰিছো উগ্ৰ প্ৰতিবাদকাৰী হিন্দু লোকৰ বাসগৃহত আক্ৰমণ কৰিছে বাংলাদেশৰ চট্টগ্ৰাম ফৰিদপুৰ আদি এই অঞ্চলবোৰত থকা হিন্দু মন্দিৰসমূহত দিনৰ ভাগতেই কালি আক্ৰমণ সংঘটিত কৰিছিল নিশাৰ ভাগত স্থানীয় লোকসকলে ইছলাম ধৰ্মীয় লোকসকলে কিন্তু পহৰাৰ ব্যৱস্থা কৰিছে ঢাকেশ্বৰীৰ হিন্দু মন্দিৰ ফৰিদপুৰত থকা ৰামকৃষ্ণ মন্দিৰ শিৱ মন্দিৰ ইস্কন মন্দিৰকে ধৰি কেইবাটাও হিন্দু মন্দিৰত নিশাৰ ভাগত পহৰা দিয়ে বাংলাদেশৰ ছাত্ৰ সমাজৰ দলে একেদৰে সুনামগঞ্জৰ কালী মন্দিৰত মাদ্ৰাছাৰ একাংশ ছাত্ৰই নিশা পহৰা দিয়া দেখা গ'ল বাংলাদেশত সোমবাৰে বিয়লিৰ পৰা নিশাৰ ভাগলৈকে কোনো ঠাইত দুৰ্বৃত্তৰ আক্ৰমণৰো বলি হৈছিল হিন্দু লোক মানে হিন্দু লোকসকলক টাৰ্গেট কৰি লোৱা হৈছে আৰু হিন্দু লোকসকলক আক্ৰমণ কৰিবলৈ এটা দুষ্ট চক্ৰই চেষ্টা কৰিছে এই জলাজুইত ঘিউ ঢলাৰ প্ৰক্ৰিয়াটো এই দুষ্ট চক্ৰটোৱে আৰম্ভ কৰিছে বাংলাদেশৰ সেনাই হিন্দু তথা সংখ্যালঘু আন লোকসকলৰ সুৰক্ষাৰ বাবে ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰি দিছে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ মুখামুখি হ'লেই পোনপটীয়াকৈ সেনাক জনাব পাৰিব বুলি বাংলাদেশৰ সেনাবাহিনীয়ে সদৰি কৰিছে সেই হেল্পলাইন নম্বৰত ইপিনে সংখ্যালঘু লোকসকলৰ ওপৰত যাতে কোনো ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে বাংলাদেশৰ ছাত্ৰ সমাজে সংবাদমেলৰ আয়োজন কৰি আহ্বান জনাইছে সকলোকে কিন্তু পাৰ্শ্বক্ৰিয়া কি হৈছে আমি কওঁ বাংলাদেশৰ এই পৰিস্থিতিৰ পাৰ্শ্বক্ৰিয়া কিন্তু ভাৰতত পৰিছে কাৰণ ভাৰতৰ গোটেই সীমান্তৱৰ্তী অঞ্চলবোৰত এতিয়া বিএছএফে অধিক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে বাংলাদেশৰ এই ভাৰতৰ সৈতে লাগি থকা সীমাত বিএছএফ জোৱানৰ হাতে হাতে তুলি দিয়া হৈছে নাইট ভিজন বাইনকুলাৰ আৰু লগতে বাংলাদেশৰ সীমাত দিনে নিশাই পহৰা দিয়াৰ ব্যৱস্থা কৰা হৈছে বন্ধ কৰি দিয়া হৈছে সকলো ট্ৰেনজিট পইণ্ট আনকি বিএছএফৰ ডিজি দলজিৎ সিং চৌধুৰী তেওঁ নিজেই গৈ পৰ্যবেক্ষণ কৰিছে গৈ বাংলাদেশৰ সীমামূৰীয়া অঞ্চলবোৰ আপোনালোকে সকলোৱে জানে ভাৰতৰ সৈতে বাংলাদেশৰ এটা বৃহৎ অংশ সীমাত লাগি আছে পশ্চিম বংগতে 2217 কিলোমিটাৰ বাংলাদেশৰ সীমা আছে এই সীমান্তৱৰ্তী সেই অঞ্চলবোৰেদি যিকোনো সময়তে ভাৰতত প্ৰৱেশ কৰিব পাৰে দুষ্ট লোকে বা একাংশ বিখবাস্ম বিয়পা লোকেও ভাৰতত প্ৰৱেশ কৰি অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে লগতে তাত থকা হিন্দু লোকসকলেও এতিয়া জীৱনৰ নিৰাপত্তা বিচাৰি মানে কোনো ধৰণৰ আনুষ্ঠানিকতা নোহোৱাকৈ ভাৰতত প্ৰৱেশ কৰিব পাৰে সেই গোটেইখিনি কথাই ভালদৰে চাব লাগিব কাৰণ এখন দেশত তেওঁলোক যে হিন্দু হ'ল বুলি হঠাৎ সোমাই আহিব পাৰিব সেইটো নিয়ম নহয় তাৰ বাবে নিয়ম থাকিব নীতি নিয়মৰ অধীনত তেওঁলোকে হয়তো কিবা কাৰণত যদি আহিব লগা হয় পৰৱৰ্তী সময়ত সেইটো দেখা পোৱা যাব পাৰে কিন্তু যেহেতু 2014 চনৰ 31 ডিসেম্বৰৰ পাছত কোনো আৰু হিন্দু শৰণাৰ্থীক বা হিন্দু লোকক ভাৰতৰ সংস্থাপন দিয়াব নহব বুলি CAA সিটিজেনশিপ এমেন্ডমেন্ট এক্টতেই কৈ দিয়া হৈছে কিহে তেওঁলোকে এতিয়া হয়তো ভাৰততো আহিব নোৱাৰিব কিহে সীমামূৰীয়া অঞ্চলবোৰত যাতে বাংলাদেশত থকা হিন্দু লোকসকলে হোক অথবা বাংলাদেশত হিংসা বিয়পোৱা একাংশ অন্য তৃতীয় পক্ষৰ লোকে হোক ভাৰতত যাতে আহিব নোৱাৰে তাৰ বাবে ভাৰত বাংলাদেশ সীমান্তত এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ভাৰত বাংলাদেশ সীমান্তৰ কথা ক'লে পশ্চিমবংগতে আছে 2217 কিলোমিটাৰ এয়া হৈছে পশ্চিমবংগৰ 2200 কিলোমিটাৰ সীমান্ত য'ত বন্ধ কৰি দিয়া হৈছে সীমান্ত তাত বিএছএফৰ জোৱানসকলে অধিক নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে মেঘালয়ৰ 443 কিলোমিটাৰ সেই মেঘালয়ৰ 443 কিলোমিটাৰতো অধিক নিৰাপত্তা বেষ্টনী মিজোৰামৰ 318 কিলোমিটাৰ ত্ৰিপুৰাৰ 856 কিলোমিটাৰ আৰু অসমৰ কথা যদি কওঁ আমি অসমৰ 265.5 কিলোমিটাৰ বাংলাদেশৰ সৈতে যুক্ত হৈ আছে আৰু সেই সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে